নমস্কাৰ সকলোলৈকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু শীৰ্ষক ঘোষাটিৰে ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। শেষলৈকে চাই যাব। কথাবোৰ অলৌকিক যেন লাগিলেও ইয়াত কিছু সত্যৰ উমান পাব। এয়া হৈছে নগাঁও জিলাত অৱস্থিত ঐতিহ্যমণ্ডিত বৰদোৱা থান। 1449 খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰী নামেৰে ঠাইত শংকৰদেৱ গুৰুজনাৰ জন্ম হয়। তাৰ পিছত 19 বছৰ বয়সত 1468 খ্ৰীষ্টাব্দত একশৰণ নাম ধৰ্ম প্ৰচাৰৰ হেতুকে বৰদোৱাৰ থান প্ৰতিষ্ঠা কৰে। ইয়াৰ পৰাই তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে। তেওঁ এজনেই ভগৱান বুলি বিশ্বাস কৰিছিল, সেয়া হৈছে ভগৱান শ্ৰীকৃষ্ণ। আপোনালোকে মন কৰিছেনে এই গৃহবোৰ নতুনকৈ নিৰ্মাণ কৰা হৈছে। এয়া একাদিক্ৰমে আছে কাৰ্যালয়, চৰাঘৰ আৰু বিশেষ অতিথিশালা। তেনেকৈ ইয়াত ভাগ ভাগকৈ বনোৱা হৈ আছে আৰু শেষলৈ আছে দামোদৰ আটা ভৱন। তেনেকৈ ইয়াত ঘৰবোৰ নিৰ্মাণ কৰা হৈছে। আমি এয়া আহি আছোঁ কীৰ্তন ঘৰৰ দিশে। তোৰণৰ ফালে আমি আগবাঢ়িছোঁ। মহাপুৰুষজনাৰ জাতিৰ প্ৰতি থকা অনবদ্য অৱদান আৰু মহিয়ান সৃষ্টিৰাজিয়ে ভক্তৰ হৃদয়ত ভক্তিভাৱৰ সঞ্চাৰ কৰে আৰু ইয়ালৈ হাত বাউলি মাতে। আমিও এতিয়া এয়া সেৱা ল'বলৈ বুলি কীৰ্তন ঘৰলৈ আহিছোঁ। এয়া হৈছে তোৰণ আৰু এয়া নাটঘৰ। গুৰুজনাৰ প্ৰথম নাট চিহ্নযাত্ৰা ভাওনা ইয়াতে হয়তো মঞ্চস্থ কৰিছিল। ইয়াৰ মাজতে মই এটা কথা কওঁ, ভিডিঅ'টো পাৰে যদি শ্বেয়াৰ কৰিব, তেতিয়া নৱপ্ৰজন্মই গুৰুজনাৰ বিষয়ে জানিবলৈ আৰু বেছি ইচ্ছুক হ'ব। আৰু যিসকল লোকে আমাৰ গুৰুজনাৰ তীৰ্থস্থান আজিলৈকে দৰ্শন কৰা নাই, তেওঁলোকেও গুৰুজনাৰ এই সৃষ্টিৰাজি আৰু তেওঁৰ এই তীৰ্থস্থান দৰ্শন কৰিবলৈ ইচ্ছুক হ'ব। বৰ শান্ত আৰু সুন্দৰ বাতাৱৰণ। আমি এতিয়া এয়া কীৰ্তন ঘৰত প্ৰৱেশ কৰিছোঁ। ইয়াত প্ৰায় নাম প্ৰসংগ হৈয়ে থাকে ভক্তসকলৰ দ্বাৰা। এতিয়া আমি ইয়াত সেৱা গ্ৰহণ কৰিম। সন্মুখৰ ফালে মন কৰকচোন, সেয়া গুৰু আসন। এয়া মন কৰকচোন কি সুন্দৰ। আমি ইয়াতে এয়া সেৱা ল'লোঁ। এয়া চাওকচোন, কীৰ্তন ঘৰত দেৱবাদ্যসমূহ সুন্দৰকৈ ৰাখি থোৱা হৈছে। নেগেৰা, খোল, দবা, তাল এই সকলোবোৰ বাদ্যযন্ত্ৰ থোৱা হৈ আছে। যিহেতু নাম প্ৰসংগ চলিয়ে থাকে কীৰ্তন ঘৰত। এয়া গুৰু আসন ভাগ মন কৰকচোন। ইয়াতে যি ভাগ গুৰু আসন দেখিছে, এই ভাগ পিছত প্ৰতিষ্ঠা কৰা আৰু ভিতৰত এভাগ আছে, সেই ভাগ হ'ল শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দিনতে প্ৰতিষ্ঠা কৰা আৰু সেই ভাগ আঁতৰৰ পৰাই আমাক চাবলৈ দিছে। ভিতৰত সোমাব নিদিয়ে, অনুমতি নাই। আমি কেমেৰাত ফটো আমি লৈছিলোঁ। এয়া চাওকচোন, মন কৰক। এয়া গুৰুজনাৰ দিনৰে গুৰু। এয়া চাওকচোন পশ্চিমে শিলিখা বৃক্ষ হালিয়া আছয় তাহাঁতে আউজি গুৰু পুস্তক লিখয়। অৰ্থাৎ গুৰুজনাৰ ৰচিত কৰা, পৰিচালিত কৰা, অভিনীত কৰা নাটক, চিহ্নযাত্ৰা আৰু বৰগীত, নামঘোষা, কীৰ্তন, গুণমালা আদি পুথিসমূহ ইয়াতে বহি গুৰুজনাই লিখিছিল। যিটো শিলত ভৰি থৈ লিখিছিল তাত গুৰুৰ পদচিহ্ন বহি যায় আৰু ইয়াত পদশিলা হিচাপে ৰাখি থোৱা আছে। ইয়াৰ স্থানীয় ভকতসকলে কোৱা মতে এই গছজোপা, যিজোপা সৰু গছ, সেই গছজোপা একেচিনে আছে যেতিয়াৰ পৰা দেখিছে। গছজোপা নাবাঢ়ে আৰু এয়া হৈছে পদচিহ্ন। ভালকৈ মন কৰকচোন, ডাঙৰ যিজোপা গছ আছে সেইটো আচলতে পুলিহে আছিলে, কিন্তু পুলিটো ইমান ডাঙৰ হৈ গ'ল, কিন্তু এই গছজোপা একেচিনে আছে। এইটো চাওকচোন, এইটো গুৰুজনাৰ ব্যৱহৃত কৰা পাটনাদ, আমি যাক কুঁৱা বুলি কওঁ। ইয়াতে গুৰুজনাই স্নান কৰিছিল। এয়া ভালকৈ সংৰক্ষণ কৰা হৈ আছে। গুৰুজনাই ইয়াতে গা ধুইছিল বুলি কোৱা হয়। এতিয়া আহিছোঁ আকাশীগংগা ভক্তি সৰোবৰৰ ফালে। এয়া শংকৰদেৱে একে ৰাতিতে গংগা নমাই অনা বুলি মানুহৰ মুখত আমি শুনিবলৈ পাওঁ। ইয়াৰ ৰহস্যটো শুনিবচোন দেই। শংকৰদেৱে যেতিয়া থানত পালনামৰ আয়োজন কৰিছিল, তেতিয়া ভক্তসকলৰ বোলে খোৱা পানীৰ যথেষ্ট অভাৱ হৈছিল। তেতিয়া গুৰুজনাই গংগাক তপস্যা কৰিলে মাজৰাতি, আৰু তেতিয়া আকাশৰ পৰা এধাৰি জল নামি আহি সেই ঠাইত যিজোপা বটগছ আছিল তাৰ ওপৰতে পৰিলে, আৰু পৰাৰ পিছত বটগছজোপা পানীত দ্ৰৱিত হৈ গ'ল আৰু তাতে এটা হ্ৰদৰ সৃষ্টি হ'ল আৰু আজি ইমান ডাঙৰ এটা পুখুৰী আকৃতি ল'লে। আৰু সেইবাবে এই ঠাইখিনি, এই বটগছজোপা যে ডবি গ'ল, সেইবাবে সেই ঠাইখিনিৰ নামো বটদ্ৰৱা বুলি আমি গম পাওঁ। আৰু এতিয়া এই ধনুভুৰীয়া পুখুৰীটো বিশ্বাস কৰে যে জনশ্ৰুতি মতে এই পুখুৰীটোত বোলে 7 পাক যদি ঘূৰিব পাৰে ভক্তৰ কাৰণে ভাল বুলি কয়। আৰু এয়া দেখিছেনে, আই খেৰখুটি সাংস্কৃতিক মঞ্চ। ইয়াতে হয়তো সাংস্কৃতিক অনুষ্ঠানসমূহ অনুষ্ঠিত কৰিছে।
এইডোখৰ হৈছে নৈমিষা ক্ষেত্ৰ। ইয়াত গুৰুজনাই শিষ্যসকলক ধৰ্মীয় শিক্ষা দিছিল, কেনেদৰে শিক্ষা দিছিল তাত মূৰ্তি, তাত কীৰ্তিচিহ্ন আমি দেখিবলৈ পাইছোঁ। এয়া হৈছে গুৰুজনাই লিখা সাঁচিপাতৰ পুথি। আৰু এইফালে মন কৰকচোন, দেৱালত কীৰ্তন ঘোষাৰ পদসমূহ সুন্দৰকৈ চিত্ৰৰে সৈতে খোদিত আৰু লিপিবদ্ধ হৈ আছে। ইয়াত লিখা আছে, প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন, সৰ্বই অৱতাৰ ৰকা ৰণ নাৰায়ণ। এতিয়া আহিছোঁ বৰদোৱা সংগ্ৰহালয়লৈ। এয়া আমি ভিতৰলৈ সোমাই যাম। আৰু ইয়াত গুৰুজনাৰ ব্যৱহৃত বিভিন্ন পৌৰাণিক বস্তু ইয়াত সংৰক্ষণ কৰা হৈ আছে। এয়া চাওকচোন, এয়া কাঠৰ দুৱাৰ আছে, এয়া ওচৰতে আছে, এয়া শালৰ সূতা, তাৰপিছত এয়া মূৰ্তি আছে, তাৰপাছত আছে এয়াও দুৱাৰে হয়। এনেদৰে মূৰ্তিবোৰ ৰখা হৈ আছে। এইবোৰ বস্তু গুৰুজনাৰ দিনৰে বস্তু ইয়াত সংৰক্ষণ কৰি ৰখা হৈ আছে। আৰু কিছুমান বস্তু আছে, ব'লকচোন চাই লওঁ। এয়া চাওকচোন, দুটা কাঠৰ চৰিয়া আছে। আমি নদীয়া বুলি কওঁ অৱশ্যে, হয়তো ইয়াতে চাগে তেতিয়াৰ দিনতে প্ৰসাদ বিতৰণৰ ব্যৱস্থা তেনেকুৱা ধৰণৰ কামতে চাগে ব্যৱহাৰ হৈছিল। আৰু এনেকৈ কিছুমান মূৰ্তি ইয়াত আছে, কৃষ্ণৰ মূৰ্তি বনোৱা হৈ আছে। আৰু এয়া গুৰু আসনৰ কিছু ভগ্নাৱশেষ আছে, ভঙা অংশ ইয়াত আনি থৈ দিছে। বহুখিনি বস্তু এনেকৈ দেখিবলৈ পোৱা যায়। শৰাই আছে, ঠগা আছে, বটা আছে কাঠৰ, তাৰপিছত আছে কাঁচৰ চলং, তেনেকুৱা ধৰণৰ বস্তুবোৰ আছে। আৰু এয়া চাওকচোন, কি পাংখা বুলি অৱশ্যে লিখা হৈ আছে। এয়া চাগে কিবা পাংখাৰ ব্যৱস্থা আছিল আগতে। এতিয়া চাওঁ আহক, গুৰুজনাই শিক্ষা গ্ৰহণ কৰা টোল। এয়া মহেন্দ্ৰ কুণ্ডলী সংস্কৃত টোল। এতিয়া ইয়াক নতুন ৰূপ দিয়া হৈছে, কিন্তু ঠাইখিনি এইখিনিয়ে হয়, দৌল মন্দিৰৰ একেবাৰে ওচৰতে। ইমান বছৰ পুৰণি যিহেতু 600 বছৰ আগৰ টোল এতিয়া থাকিব নোৱাৰে, গতিকে ইয়াত নতুন ৰূপ দিয়া হৈছে, কিন্তু ঠাইখিনি এইখিনিয়ে। বৰদোৱা থানৰ পৰা প্ৰায় 1 কিলোমিটাৰ দূৰত আছে দৌল মন্দিৰ। এইখন হৈছে দৌল মন্দিৰলৈ সোমোৱা তোৰণ। আমি এতিয়া আহি আছোঁ এয়া দৌল মন্দিৰলৈ। আৰু এই মন্দিৰভাগ গুৰুজনাই নিৰ্মাণ কৰাৰ কাৰণটো বাৰু আপোনালোকে জানেনে? ব'লক আমি দেখাই আছোঁ। এই মন্দিৰভাগ গুৰুজনাই প্ৰতিষ্ঠা কৰাৰ কাৰণটো হ'ল, যেতিয়া গুৰুজনাই চিহ্নযাত্ৰা ভাওনা কৰি আছিল, তেতিয়া তেওঁ নিজেও অভিনয় কৰিছিল। আৰু তেতিয়া এগৰাকী মাছ বেচা কৈৱৰ্ত মহিলাই 7 দিন 7 ৰাতি সেই চিহ্নযাত্ৰা ভাওনা উপভোগ কৰি আছিল। আৰু মাছবোৰ তেতিয়া তেওঁৰ যিবোৰ মাছ আছিল, মাছবোৰ গেলি গৈছিল সম্পূৰ্ণকৈ। আৰু তেতিয়া সেই মাছবোৰ এই ঠাইত যিটো জীয়া পুখুৰী আছিল, জীয়া পুখুৰী নামেৰে আছিলে, তাতে পুখুৰীতে মাছবোৰ দি দিওঁতে মাছবোৰ জি উঠিছিল। সেই ঘটনাটোৰ পিছতে আৰু এজন সৰু বালকক সৰ্পই দংশন কৰাত সেই মহিলাগৰাকীয়ে আনি পেলাই সেই জীয়া পুখুৰীটোত দি দিছিল। আৰু তেতিয়া সেই ল'ৰাজনো জি উঠিছিল। তেতিয়া শংকৰদেৱে ভাবিলে যে এইটো প্ৰকৃতিৰ নিয়মৰ বিপৰীতে যোৱা কাণ্ড হৈছে, গতিকে এই পুখুৰীটো পুতিব লাগে। আৰু তেতিয়া সেই পুখুৰীটো পুতি তাত এটা দৌল মন্দিৰ স্থাপন কৰিলে। অসমীয়া জাতীয় জীৱনৰ এইগৰাকী মহান ব্যক্তি ভক্তৰ হৃদয়ত সদায় চিৰনমস্য আৰু চিৰযুগমীয়া হৈ থাকিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।